ওয়েলকাম টু আজি এটা নতুন মিনি ব্লগলৈ তো মানে আজি এটা মিনি ব্লগটো আমাৰ এটা ঘৰতে খানা আছে আৰু খানা মানে মেইন উৎসৱটো আছে বাৰ্থডে দিনত সকলো আৰু এতিয়া বাৰ্থডে কোন আছিলে কাৰ আছিলে ইয়াৰ তো দিনত ইয়াৰ বাৰ্থডে আছিলে আৰু এতিয়া ৰাতি হ'ল মানে আলহীখিনি আছে যিহেতু আলহীখিনি খানাটো খোৱালে ভাল হ'ব তো সেইদিনা মানে চাই যাওক গুচাই আছে এইপিনে আকৌ আমাৰ কুলকুলিদাই গুচাই আছে লোকেল মুৰ্গী লোকেল এইপিনে তো এইবছৰ পঠাইছিলে ভাই এইপিনে পিঁয়াজ এইপিনে বস্তু এটা পঠাইছোঁ চাবলৈ চবে আৰু এইপিনে চাওক আমাৰ বাৰ্থডে বয় আৰু মানে আজি এইটো ৰুমতে হৈছিলে বাৰ্থডেটো কিন্তু ৰুমটো এটা কণ্ডিশ্যনটো চাওক কেনেকুৱা হ'ল এতিয়া এইবোৰ চব ওলমাই থোৱা বস্তু চব এয়া চব ছিগি চিমিলি অৱস্থা নাই এইপিনে আমাৰ মাংসটো এনেকৈ বনাবলৈ তেল দি দিলোঁ চৰুত আৰু এইপিনে মাংস মানে ইয়াত আমাৰ কাৰণে এইপিনে বাহিৰত সকলো কাৰণে মাংসটো বনাই থকা হৈছে আৰু মাংস মোটামুটি বনাই হ'বই হ'ল ভাতটোতো হ'লেই এনেকৈ চাই আছোঁ আৰু মানে ভোকো লাগিছে যিহেতু ভাত খাব লাগিব এতিয়া আৰু এইপিনে আমাৰ মানে খাবলৈ কলপাত আহি গ'ল আৰু মই বিলাইছোঁ গিলাচ আৰু এনেকৈ মানে আমাৰ কাহিনী মাংসটো আহি গ'ল আৰু এনেকৈ মানে ময়ো খালোঁ আৰু এইপিনে খাই হ'ল আৰু এইপিনে ৰাইজো উঠিলে ময়ো উঠিলোঁ তো আজিলৈ ভিডিঅ'টো মতে হৈছোঁ বাই বাই।